নমস্কাৰ, মোৰ নাম মনু দেৱী। মই লামডিং সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ ঠাইচুপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং কাকি মইনাপুৰ LP স্কুল অংগনবাদী কেন্দ্ৰৰ কৰ্মী। মই এই ইউটিউব চেনেলটোত আমি অংগনবাদী কৰ্মী সহায়িকাসকলে কিনো কাৰ্য কৰোঁ তাৰে মোৰ সীমিত জ্ঞানেৰে আপোনালোকৰ আগত অৱগত কৰিম বুলি আগবাঢ়িছোঁ। কিন্তু তাৰ আগতে কিছু লোকৰ বা কিছু ৰাইজৰ অংগনবাদীৰ ওপৰত থকা কিছুমান ভ্ৰান্ত ধাৰণা মই প্ৰকাশ কৰিব বিচাৰিছোঁ, কিয়নো অংগনবাদী কৰ্মী সহায়িকাসকলক ৰাইজৰ একাংশ লোকে অৱহেলা দৃষ্টিৰে চায়। অৰ্থাৎ তেওঁলোকে মনতে ভাবে এওঁলোক খাদ্যৰ কাৰণেহে চৰকাৰে যোগান ধৰা খাদ্য পুষ্টিকৰ আহাৰখিনি দিয়াতেই সীমিত থাকে। আচলতে এনেকুৱা নহয়। মই সকলো ৰাইজৰ কথা কোৱা নাই, কিছু সংখ্যক লোকে এই কথা মনতে ভাবি লয় আৰু আমাৰ অংগনবাদী কৰ্মীসকলক অৱহেলা দৃষ্টিৰে চায়। আপোনালোকে সেইটো নকৰিব। অংগনবাদী কৰ্মীগৰাকীয়ে অংগনবাদী কেন্দ্ৰত কিনো কৰে, তাত কিনো কাৰ্য কৰে, আপোনালোকে অলপ নিৰীক্ষণ কৰক, সহায় সহযোগিতা আগবঢ়াওক, প্ৰেৰণা দিয়ক। তেওঁলোকে যাতে এখন সমাজত সুস্থ সবল মানৱ সম্পদ গঢ়ি তোলে। আচলতে আমি এটা সন্তান, এটা শিশু মাকৰ গৰ্ভ অৱস্থাৰ পৰা প্ৰাথমিক বিদ্যালয়ত ভৰি দিয়ালৈকে গোটেই কামখিনি স্বাস্থ্য, পুষ্টি, শিক্ষা এই সকলোবোৰত নজৰ দিওঁ। গতিকে এই নজৰখিনি দিবলৈ যাওঁতে আমি কি কাৰ্য ক্ৰমণিকা কৰোঁ সেইখিনিকে অৱগত কৰিবলৈ মোৰ ইউটিউব চেনেলটো খুলিছোঁ। আপোনালোকে নিশ্চয় সহায় দিব মোৰ কৰ্মীসকল। আচলতে মই আগতেই খুলিব লাগিছিল। এয়া মাত্ৰ চালুকীয়া অৱস্থাতহে আপোনালোকৰ ওচৰত পৰিৱেশন কৰিবলৈ বিচাৰিছোঁ। হয়তো ক'ৰবাত ভুল হৈ থাকিব পাৰে। চাওকচোন বাৰু কিনো কৰে এগৰাকী অংগনবাদী কৰ্মীসকলে কেন্দ্ৰত গৈনো কি কৰে বা ল'ৰা ছোৱালীবিলাকক কিদৰে গঢ় দিবলৈ চেষ্টা কৰি আছে। চাওক এবাৰ, মৰম দিব, আশীৰ্বাদ দিব। কিবা ভুল হ'লে ক্ষমা কৰিব।